নমস্কাৰ, গুড মৰ্ণিং। সুমধুৰ সময় চেনেলৰ আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দেওবাৰ আৰু মই দেওবাৰৰ বিশেষ এটি ভ্লগ কৰিবলৈ লৈছোঁ আৰু আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে এইদৰে চাই থাকিব আৰু মই যেনেদৰে সম্ভৱ হয় তেনেদৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে চাই থাকিব আৰু জনাবলৈ নাপাহৰিব। দেওবাৰৰ বিশেষ তেনেকৈ কোনো ধৰণৰ মই প্লেনিং নাই কৰা, কিন্তু আমাৰ দিনটো এনেকৈ আৰু সদায় ব্যস্ততাপূৰ্ণভাৱে চলি যায়। গতিকে ভিডিঅ'টো চাই থাকিবচোন, কেনেদৰেনো আগবাঢ়িব পাৰোঁ আৰু দিনটো কিদৰেনো আমাৰ গৈছে তাকে দেখাম আৰু আপোনালোকৰ আগত। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া দেওবাৰৰ পুৱা ব্যস্ততা আৰু এতিয়া মই এয়া ৰুটি সানি আছোঁ আৰু এইখন সময়ত আচলতে বহুতেই কাম থাকে। মই প্ৰথমতে দাইল অকণমান ভৰাই ল'লোঁ আৰু ভাত কেইটামানো বনাই ল'লোঁ। সেয়া অকল ল'ৰাৰ কাৰণে বনাই লৈছোঁ, কাৰণ ল'ৰাটোকতো সময়ত খুৱাব লাগিব। তাৰপাছতে এতিয়া এয়া ৰুটি সানি আছোঁ। ৰুটি মোৰ মানুহজনে খায় ৰাতিপুৱা সময়কণত, আৰু তেখেতে বোলে আজি দেওবাৰ যেতিয়া আজি ৰুটি বনাই দিয়া ৰাতিপুৱা আৰু ভাতটো দেৰিকৈ খোৱা হ'ব। তাৰপাছতেহে ৰাতিপুৱা সময়কণত এতিয়া আমাৰ ভাত অকল ল'ৰাইহে খাব আৰু দেউতাই খাব আজি জলপান। সেইকাৰণে মই এয়া কামতে আজি আগতীয়াকৈ কৰি লৈছোঁ। ঘৰ সৰা আৰু এনেকৈ সৰু সুৰা কামখিনি কৰিলোঁ, কিন্তু আৰু দুটামান কাম আছেই। কাপোৰ মেলিবলৈ আছে, আকৌ বাচন অলপো আছে। মই বোলো আগতে ৰুটিটো কৰি লওঁ, তাৰপাছতে সেইখিনি কাম কৰি আজৰি হৈ ল'ম। তাৰপাছত পুনৰ আপোনালোকক আকৌ এবাৰ লগ পাম আৰু এইদৰে আজি মোৰ দেওবাৰৰ ব্যস্ততা আৰু চলি থাকিব। গতিকে চাই থাকিব শেষলৈকে ভিডিঅ'টো কেনেকৈ লাগিলে। আৰু দেখিছে এই জেগাখন একদম মোৰ আজি অকণমান চাফা কৰিবলগীয়া আছে, চাফাই কাম আছে। এই জেগাখন অকণমান চাফা কৰি ল'ব লাগিব আৰু ফ্ৰিজটো চাফা কৰিব আছে। এনেকৈ দুটামান কামো আছে, কাৰণ দেওবাৰ যেতিয়া কামখিনি কৰি লওঁ, কাৰণ কাইলৈৰ পৰা আকৌ ল'ৰাটো স্কুললৈ নিব লাগিব। গতিকে ক'তনো আৰু সময় পাম। গতিকে আজিৰ দিনটোতে সময় সুবিধা উলিয়াই এইদৰে ঘৰৰ কামখিনিও কৰি থাকিম আৰু ব্যস্ততাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু হৈ থাকিব আমাৰ এইদৰে দেওবাৰৰ দিনটো। গতিকে চাই থাকিব শেষলৈকে আৰু পিছত আপোনালোকক পুনৰবাৰ লগ পাম। এতিয়া মই এইদৰে দেখা দিলোঁ ব্যস্ততাৰ মাজত, আকৌ এবাৰ পিছত আপোনালোকক লগ পাই আছোঁ। এয়া কামখিনি কৰি আজৰি হৈ ল'লোঁ। আজৰি হৈ পেলাই ল'ৰাটোকো গা ধুৱালোঁ, তাক বাহিৰলৈ পঠিয়াইছোঁ আৰু ময়ো আজি তাৰমানে ৰাতিপুৱা নুধুলোঁ, তাৰমানে কামবোৰ কৰি আছিলোঁ যে। এতিয়া মূৰটো ধুই আহি একেবাৰে শুনিয়াই ল'লোঁ আৰু ভাবিছোঁ অকণমান আপোনালোককো দেখা কৰোঁ এইখন সময়তে। আৰু কালিৰ ভিডিঅ' এটা মই অলপ দেৰি আগত এডিট কৰিলোঁ, এডিটৰ কামো আছিলে। তাৰপাছতে আপলোড কৰিছোঁ, আপোনালোকে পাব আৰু ভিডিঅ'টো চাব। আৰু আজিৰ ভিডিঅ'টো এইদৰে কৰি আছোঁ আৰু কণ্টিনিউ। ভাত পানীও বনালোঁ, এতিয়া কামখিনি কৰি আহিছোঁ। ল'ৰা আহিছে এতিয়া, দেখা হা এইয়া আমাৰ ধুনু লোৱা, আমাৰ এইটো ধুনু লোৱা গা ধুলানে? কেনেকুৱা লাগিছে সোধাচোন চবকে। লাগিছে। তুমি সোধা বুলি মোক কেনেকুৱা লাগিছে, কমেণ্ট কৰি দিব দেই। সেইটো আমাৰ ল'ৰাটো একদম খুব দুষ্ট কৰি থাকে আৰু শান্তিয়ে নাথাকে। আৰু এতিয়া ইয়াৰ গা পা ধুৱাই মই অকণমান ঠিক কৰি ল'লোঁ আৰু এইয়া কেনেকুৱা দুষ্টামি দেখিছা, কেনেকুৱা দুষ্টামি। তুমি ধুনীয়াকৈ চবকে সোধাচোন, আপোনালোকৰ ভালনে সোধা, আৰু খোৱা বোৱা সকলোৱে কৰিছেনে আমি এনেকৈয়ে দিনটো পাৰ কৰোঁ। কোৱা, আৰু তুমি যে স্কুলত পঢ়ি আছা, কবিতা এটা গাই শুনাই দিয়াচোন চবকে। Twinkle, twinkle, little star, how I wonder what you are. Up above the world so high, like the moon in the sky. এইয়া আমাৰ ল'ৰাটোৱে পাৰিছেনে বাৰু আপোনালোকে ক'ব দেই। এইয়া একদম ইংৰাজী কবিতা এটা গাই দিলে আৰু এটা অসমীয়া এটাও গাই শুনোৱা।
জানি জানি অসমীয়া অসমীয়া এটা গাবলৈ কৈছে অসমীয়া কৈছে ঐ মৰমৰটো গোৱা ঐ মৰমৰ পাৰচ লাপাকু মাত তোৰে শুৱে বাৰু হুৱা বাবে হালি জালি মোৰটো ওপৰ তোৰে সৈতে সখী পাতি মেলি দিছো আত থাল ভৰাই চাউল দিম পেট ভৰাই খাবি উখ উখ ঘৰলৈ উৰি উৰি যাবি এতিয়া পাইছেনে সোধা পাইছেনে আপোনালোকে ক'ব দেই আপোনালোকে ক'ব দেই এইয়া এতিয়া আকৌ ল'ৰাটো আমাক খেলিবলৈ যাব আগফালে হয় নাযাওঁ নোযোৱা নে ঠিকে আছে তেতিয়াহ'লে বহি থাকা আৰু এতিয়া 1 বাজি গ'ল মানে 1:30 বাজিব হৈছে আৰু 1:30 বজা নাই এতিয়া দেখোন নাপায় তেনেকুৱা কৰিব বেলা বুলি ক'ব তোমাৰ আৰু এতিয়া ভাত পানী আমি খাব লাগিব আৰু ইয়াতে আমাৰ দুষ্ট ল'ৰাটো আপোনালোকে ভাল পাইছেনে ক'বচোন এইটো আমাৰ দুষ্ট ল'ৰাটো বৰ দুষ্ট একদম আজি নতুন হেয়াৰ ষ্টাইল কৰিছে এয়া বোলে হেয়াৰ ষ্টাইল কৰি দিব লাগে আৰু ইয়াৰ মূৰটো ধুৱাওঁতে আজি মই অকণমান এল'ভেৰা সানি দিলোঁ চুলিকেইটা একদম পূৰা ফৰফৰীয়া হৈ আছে কেনেকুৱা লাগিছে ভাল লাগিছে মই কেনেকুৱা লাগিছে একদম ফিৰফিৰা হৈ যায় চুলিখিনি সঁচাকৈ ঘৰতে আছে আপোনালোকেও আচলতে মূৰ ধুওঁতে ব্যৱহাৰ কৰিব লাগে দেই বহুত ভাল বস্তু হয় ঘৰতে যিহেতু খুৱাইছোঁ আৰু আমাৰ ঘৰতে আছে কাৰণে মই ল'ৰাটোক সানি দিওঁ কেতিয়াবা মই ব্যৱহাৰ কৰোঁ কিন্তু আজি মই ব্যৱহাৰ কৰা নাই ল'ৰাটোক মই আজি লগাই দিলোঁ আপোনালোকেও এল'ভেৰা ব্যৱহাৰ কৰি চাব আচলতে চুলিখিনি বহুত ফিৰফিৰীয়া হয় বাৰু হেল্ল' অল এইয়া ভাত পানী খাই কাম বনকেইটা কৰি আজৰি হৈ এয়া বহিছোঁহি আৰু আজি ছানডে স্পেচিয়েল হিচাপে এয়া চাওকচোন একেবাৰে সাজি কাচি আহিছোঁ তাৰমানে এযোৰ ফুলি এইযোৰ আপোনালোকক দেখাই দিম এবাৰ এইযোৰ চাওকচোন এইযোৰ এই ফুলিযোৰ আজি ছানডে স্পেচিয়েল হয় অৰ্থাৎ আজি মোৰ মানুহজনে মোক এইটো গিফ্ট দিছে দেই মই আচলতে এফালে যাম বুলি ভাবিছিলোঁ কিন্তু যাব নোৱাৰিলোঁ বেলেগ এটা কামৰ বাবে এখেত যাবলৈ অকণমান দিগদাৰ হ'ল আৰু এয়া মোৰ কাৰণে এটা উপহাৰ লৈ আহিছে যাতে মনটো মোৰ বেয়া নহয় আৰু সঁচাকৈ মোক কিন্তু ভাল লাগিছে এইযোৰ আপোনালোকে জনাবচোন মোক কেনেকুৱা লাগিছে আৰু সেইকাৰণে মই অকণমান সাজি কাচি আহিলোঁ আৰু একেবাৰে এতিয়া আৰু কেনেকুৱা লাগিছে জনাব আৰু এতিয়া এয়া অকণমান বহিছোঁহি আৰু এয়া চাওক আমাৰ ল'ৰাই কেনেকৈ খেলি আছে এইটো কি খেলিছা ৰেল জক জকটো গাই দিয়া জক 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 ৰেলগাড়ী যায় মইনাহঁতে ডবাত উঠি পিক পাৰাক চাই জক 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 ৰেলগাড়ী যায় মইনাহঁতে ডবাত উঠি কলকমলা খায় বৰ ধুনীয়া দেই এইয়া একদম গোটেই কুচনৰ তাৰমানে পিল'কেইটা একদম শিল লৈ সেইখন তাৰ ৰেল আৰু সেইখন ৰেল কৰি খেলি আছে খোৱা কথা ক'বলৈ আকৌ আহিলে তাকে অকণমান ল'ৰাটোক খুৱাই দিওঁগৈ তাৰপাছতে আজৰি হৈ সন্ধ্যা সময়ত একেবাৰে ধূপ চাকি দি আপোনালোকক পুনৰ লগ পাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব হেল্ল' এতিয়া আছোঁ পাকঘৰত 7:30 হৈছে আৰু মই এতিয়া ভাত বনাবলৈ আহিছোঁ আৰু আজি মই বনাইছোঁ আজি আমাৰ ভাত হ'ব আৰু লগত মাংস তেনেকৈ আৰু বৰ বিশেষ একো কৰি নাথাকোঁ গতিকে এই সময়ত একেবাৰে পাকঘৰত আছোঁ এতিয়া কেইবাটাও কামো আছে লগতে গতিকে ভিডিঅ'টো এইদৰে কণ্টিনিউ কৰি আছোঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু এতিয়া মই মাংস বনাম আৰু আপোনালোককো অলপ অলপকৈ দেখাই থাকিম গতিকে ভিডিঅ'টো চাই থাকিব সেয়া জুইচত মই মাংস বনাই আছোঁ আৰু এতিয়া আৰু আপোনালোককো অকণমান দেখাইছোঁ চাব এইয়া
এতিয়া বনাই আছোঁ মাংস হওক আৰু বাকীখিনি মোৰ প্ৰায় হৈছেই বাকীখিনি তাৰমানে মই ল'ৰালে অকণমান বেলেগকৈ বনাই আছোঁ কাৰণ ল'ৰাই মছলা দিলে খাব নোৱাৰে সেইকাৰণে মই অকণমান ল'ৰালে বেলেগকৈ বনাই আছোঁ আৰু এটি চালাড কৰিলোঁ সেয়াই আজি বৰ বিশেষ মই বনোৱা নাই আৰু দেওবাৰৰ বিশেষ হিচাপে আজি মাংস আৰু দেওবাৰ দিনা বাৰু আমাৰ মাংস থাকেই প্ৰায় থাকে আৰু আজিও এয়া মই বনাই আছোঁ আৰু গতিকে বেছি সময় আৰু নাই মোৰ হ'বলৈ এতিয়া ভাত হ'বই তাৰপাছতে আৰু খোৱা বোৱা হ'ব আৰু ধোৱা পখলা কৰি আৰু খুৱাবগৈ হ'ব গতিকে ভিডিঅ'টো আৰু বৰ বিশেষ নাই গতিকে চাই থাকক আৰু এবাৰ আপোনালোকক লগ পাই আছোঁ আৰু এয়া হৈছে আমাৰ ৰাতিৰ সাজ একেবাৰে সাধাৰণভাৱে কৰিলোঁ মাংস আৰু ভাত লগতে চালাড আছিল আৰু পাপৰ আছিল সেইখিনি মই আৰু ইয়াত দেখাই নাথাকিলোঁ আৰু আপোনালোকক দেখাইছোঁ এয়া মই বনাইছিলোঁ মাংস চাওকচোন দেখিবলৈও ভাল হৈছে আৰু খাবলৈও বহুত সুন্দৰ হৈছিলে এই ৰেচিপিটো আপোনালোকক মই শ্বেয়াৰ কৰিম পিছত এয়া ভাত পানী খালোঁ বাচন বৰ্তন ধুই একেবাৰে কামত আজৰি হৈ আৰু এতিয়া শুবগৈ লাগে আৰু মই আজি বনাইছিলোঁ মাংস আপোনালোকক মই দেখাইছিলোঁ আৰু খাবলৈ সঁচাকৈ কিন্তু বহুত ধুনীয়া আছিল দেই ৰেচিপিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম গতিকে আপোনালোকে চাই থাকিব আৰু এনেকুৱা ভিডিঅ' পাবৰ বাবে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু এতিয়া শুবলৈ যাওঁ আৰু এয়া আমি এতিয়া শুবলৈ যাওঁ গতিকে মোৰ যদি এনেকুৱা ভিডিঅ' আপোনালোকে আকৌ বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব মোৰ এই ভিডিঅ'টো আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু সকলোলৈ অনুৰোধ ছাবস্ক্ৰাইব কৰি দিব গতিকে ভিডিঅ'টো আজিলৈ ইমানতে সামৰোঁ আৰু এতিয়া গুড নাইট গুড নাইট কৰি দিয়া Good night. আঙুলিয়া গুড নাইট কোৱা Good night. বাই বাই দি দিয়া Bye bye. বাই বাই